নমস্কাৰ সকলোকে স্বাগতম জনাইছো হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈকে পোনপ্ৰথমে সমূহ অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আজি পালন কৰিব গৈছোঁ মোৰ কেন্দ্ৰত প্ৰাক ভোগালী বিহু প্ৰত্যেকটো উৎসৱ উদযাপন কৰোঁ আপোনালোকে দেখি আহিছে যদি চাইছে আগৰ ভিডিঅ'ত প্ৰত্যেকটো উৎসৱে অলপ পালন কৰি সিহঁতক দেখাওঁ এবাৰ ভোগালী বিহু উদযাপন কৰিব লৈছোঁ LP স্কুল আছে মোৰ কেন্দ্ৰৰ লগতে LP স্কুল আছে LP স্কুলৰ বাইদেউহঁত সকলোৰে লগত সকলোকে একেলগে সহযোগ কৰিবলৈ পালিম মেজি জ্বলাম আৰু কিবাকিনি কৰিম গোটেইখিনি আপোনালোকক অলপ দেখাম কেনেকৈ কৰিছোঁ চাই যাম ভিডিঅ'টো বিহুৰ আগদিনা উৰুকা তেনেকে যে এইবোৰ বনাইছে মেজি বনাই তাতে কি কৰে ৰাতি উৰুকাৰ দিনা ৰাতি খানা খায় দেখিছানে খানা খায় চবে মিলি পেলাই আৰু ৰাতিপুৱা অগ্নি দেৱতাক সেৱা কৰি পূজা কৰি মানে জ্বলাই দিয়ে হয় না আজি আমি মেজি জ্বলাম তেনেকে হয়নে আগতীয়াকৈ কৰিম তেতিয়াহে তোমালোকে দেখিবা নহ'লে আকৌ বন্ধ হৈ থাকিব কাইলৈ উৰুকা কাইলৈ বন্ধৰ কাৰণে আমি আগতীয়াকৈ উৰুকা পালন কৰিছোঁ এইটো মানে পালন কৰাৰ পৰা তোমালোকে গম পাইছা যে হয় আৰু একচুৱেলি বিহুত জ্বলাই দিয়ে উৰুকাত নজ্বলায় উৰুকাত ৰাতি ভোজ ভাত খাই পিছদিনাখন যেতিয়া খোৱা হয় বিহু হয় বিহুত মানে জ্বলাই দিয়ে গা পা ধুই মেজিক মানে সেৱা কৰি মাহ প্ৰসাদ দি পেলাই আৰু মেজি জুই শেকটো ল'ব লাগে বুলি কয় ন ঠাণ্ডা দিনত সেই শেকটো বেমাৰ আজাৰ বছৰটোৰ কাৰণে ভাল বেমাৰ আজাৰ নহয় হ'ল ভোগালী বিহু কিয় কয় মাঘ বিহুক ভোগৰ বিহু পিঠা পনা জলপান এয়া এতিয়া চম আছে নেকি আঁতৰি দিয়া ৰুণ আহা আঁতৰি দিয়া বাবা আহা কি খাইছা তোমালোকে চুঙা পিঠা আগতে খাইছা না চুঙা পিঠা খাইছা খাব লাগে বছ খোৱা চুঙা পিঠা আমাৰটোকো দিয়ক এই নালাগে দিয়ক মুখত কিবা এটা আছে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কেনেকুৱা পালে চাই জনাব যদি ভাল লাগিল লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত একদম নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ